পুনাকণ, ৰিংকি, ক'ত আছ তহঁত? জল্দি আহ। তহঁতলে কবিতা বাইদেৱে বহুত বস্তু দি পঠাইছে। এই ল'ৰা ছোৱালী দুটা ক'ত যে গ'ল? কাম নকৰিলেও নহয়, সিহঁতক চম্ভালিবলৈ বৰ কষ্ট। মা, তুমি আহিলা? ইমানবোৰ বস্তু আনিছা যে, কি আনিছানো? তাকেইতো, তহঁত দুইটাকে চিঞৰি আছো অথনিৰ পৰা। ক'ত আছিলি? মই পাছফালে আছিলো। কি কৰি আছিলি পাছফালে? আৰু পুনাকণ ক'ত? আমাৰ ছাগলী দুজনীক দানা দিব গৈছিলো। আৰু পুনাকণ চাগে খেলিবলৈ গৈছে। যা, তাক মাতি আনগৈ। তহঁতলে বহুত বস্তু আনিছো। কি আনিছানো মা? কবিতা বাইদেউ তহঁত দুটালৈ নতুন কাপোৰ দিছে, মোক শাৰী কেইখনমান দিছে আৰু টকাও দিছে পূজাত বজাৰ কৰিবলৈ বুলি। আৰু তহঁত দুটালৈ মাইনাই নিজৰ খেলা বস্তু দিছে। বৰ ভালো মানুহ ঘৰ, ঈশ্বৰৰ বহুত কৃপা জাননে। এনেকুৱা মানুহ খুব কমেই পাবি, যোনে আজিৰ যুগতো দুখীয়া মানুহৰ কাৰণে ইমান চিন্তা কৰে। নহ'লেতো আজিকালি মানুহবোৰ বৰ স্বাৰ্থপৰ। মা, তুমি ঠিকেই কৈছা। সকলো ভগৱানৰে কৃপা। দেউতা আহিছিলে, তেওঁ বোলে কিবা কাম পালে, আহোঁতে ৰাতি হ'ব। কি, দেউতাই কাম পালে? বৰ ভাল কথা পাই। সকলো ফালৰ পৰা ঈশ্বৰে আমাক কৃপা কৰিছে। সকলোখিনি দুৰ্গা মাৰে কৃপা জাননে। মা, সকলো তেওঁৰে কৃপা। বাৰু মই এতিয়া পুনাকণক বিচাৰি যাওঁ। সন্ধিয়া লাগিব হৈছে, নহ'লে সি নিবিচৰালৈকে নাহিবই। বাৰু যা, মোৰো বৰ ভাগৰ লাগিছে দিনটো কাম কৰি। অলপমান জিৰাই হতাই আকৌ ৰাতিলে ভাত ৰান্ধিবলৈ হ'লেই। ইমানবোৰ বস্তু আনিছো, এতিয়া থবলৈহে জেগা নাই। ক'ত যে থওঁ? ঐ পুনাকণ, তই বোলে হৰেণক মাৰিলি, হয়নে কথাটো? তোক কোনে ক'লে? মই নাই মৰা, মাৰিম বুলিহে কৈছিলো। কি? কিন্তু হৰণেতো কৈ আছে তই তাক মাৰিলি বুলি। নহয় সি বেলেগ ক'ৰবাত মাৰ খাইছে, ৰমেনক পুতেকে মাৰিছে, মই নহয়। সি মোক এনে ফচাইছে। তাক আহিবলৈ দে। সি মোৰ বাক যে ভাল পায়, সেইকাৰণে সি এইবোৰ চব মোৰ পৰা বদলা লৈছে। মই তাক কৈছিলো মোৰ বাৰ পিছা এৰি দে। হয় নেকি? সেইকাৰণে সিটো বদনাম উলিয়াই আছে। তাক আহিবলৈ দে, দুইটাই মিলি তাক দিম। তাৰ 12 বজাম। তাক লগ পাবলৈ দে খালি। ঐ, পূজাৰ নতুন চোলা কিনিলি নাই? মই হ'লে কিনিলো আকৌ। আমাৰ মায়ে আনিম বুলি কৈছিলে, জানো আনিলে নাই। আনিলে চাগে। বাৰু বাদ দে সেইবোৰ, সন্ধিয়া লাগিছে। ঘৰত পিটন খাম, ৰাতি হৈ যাব। ব'ল যাওঁ। ব'ল, নহ'লে আমাৰ ৰিংকি বাই আহি মোক পিটি লৈ যাব। ঐ পুনাকণ, ইয়াত কি কৰি আছ আন্ধাৰত? ঘৰলৈ যাব লাগে বুলি নাজানা নেকি? বা, মই যাব ওলাইছিলোৱে। মই যাওঁ দেই, মোৰ বহুত দেৰি হৈছে। ঐ ভীম, তোক মই ঠিকছে পিটিম। আমাৰ পুনাকণক তই বেয়া কৰিছ। কি? মই কি বেয়া কৰিলো? মই যাওঁ, তই তেতিয়া লাগি থাক। ভাই। বা, ইয়াতো কি হুলস্থুল কৰিছ? ব'ল ঘৰলৈ যাওঁ। মই যাব ওলাইছিলোৱে। ব'ল, মায়ে পিঠি বহল কৰিব, ব'ল। কাম কৰি ইমান ভাগৰ লাগিছে, ভাত বনাবলেই মন যোৱা নাই। ভাত যদি মীনাক ক'লো হ'লে বনাই থ'বলৈ, তাই বনাই থ'লে হ'লে। এতিয়ানো ভাবি কি লাভ আৰু, অথনিয়ে ভাবিলো। হ'ব দে, কাইলৈ যদি আহে তাইক ভাতটো বনাই থৈ যাব ক'ব লাগিব। ঘৰৰ ইমানবোৰ কাম পৰি আছে, কাম কৰি বহুত ভাগৰ লাগিছে। কবিতা, কি হ'ল? মন মাৰি আছ যে? গা চা বেয়া লাগিছে নেকি আকৌ কাম কৰি? মন মাৰি থকা নাই, মোৰ ভাগৰ লাগিছে। গানো কি আৰু, বেয়া লাগিলে ভাল লাগিলেও ভাতৰ চৰুলৈ যাবই লাগিব। নালাগে দিয়া, আজি মই ৰান্ধিম। কি? আজি আপুনি ৰান্ধিব? মোৰ কপালখন ইমান ভাল। ইমান বছৰ পিছত আজি আপোনাৰনো কি মন গ'ল মোৰ কাৰণে ভাত ৰান্ধিবলৈ? নহয়ো, স্বামী স্ত্ৰীৰ মৰম তেনেকৈহে বাঢ়ে। সেইকাৰণে আৰু অকণমান তোমাক সহায় কৰি দিম বুলি ভাবিছিলো। মোৰ কলিজাটো। হ'ব দিয়ক, আজি আমি দুইটাই মিলি ভাত বনাম। হ'ব। এতিয়া পিছে চাহকণ খাওঁ ন? এই মাইনা ক'ত গ'লনো? মাইনা খেলি আছে চাগে। ঠিক আছে, মই চাহ বনাওঁগৈ, তুমি বহা। আজি আকৌ কি হ'ল? ভগৱানে বেছিয়ে কৃপা কৰি দিলে চাগে, যে তেওঁ পাকঘৰত সোমাইছে। যি নহওক, মোৰ দিন ভাললৈ আহিছে, মই বৰ সুখী। মীনা, মীনা, জল্দি আহা। আজি বৰ ভাল খবৰ আছে জানানে? আপুনি আহিলে নি? গম পাইছো। কি ভাল খবৰ? আপুনি বোলে ক'ৰবাত কাম পালে?
অঁ তোমাক কোনে ক'লে? ৰিংকিয়ে ক'লে নিশ্চয়, মই তাইক কৈছিলোঁ দুপৰীয়া আহোঁতে। অঁ ৰিংকিয়ে কৈছে, খুব ভাল খবৰ পায়, সকলো ফালৰ পৰা যে ইমান ভাল ভাল খবৰবোৰ আহিছে। এয়া লোৱা, চব্জি বজাৰ কৰি আনিছোঁ। আৰু শুনা, আজি ল'ৰা ছোৱালীহালক অকণমান ভালকৈ খাবলৈ দিবা। পিছে পূজাৰ কাপোৰ লোৱা হোৱা নাই নহয়? আপুনি চিন্তাই কৰিব নালাগে, কবিতা বাইদেৱে মোক সকলোখিনি দি পঠিয়াইছে, মাত্ৰ আপোনাৰ কাপোৰযোৰহে লাগে। তেওঁ তাকো দি পঠিয়াম বুলি কৈছিলে, কিন্তু মইহে মানা কৰিলোঁ, যিহেতু টকা দি পঠিয়াইছে যে তাৰে আপোনাক এযোৰ কিনি দিম। হ'ব নালাগে, ল'ৰা ছোৱালীকেইটা তুমি পিন্ধিব পালেই হ'ল, মোৰনো কি আৰু চলি যায়। কিয় চলি যাব? আমি যদি ভাল কাপোৰ পিন্ধিম আপুনি কিয় নিপিন্ধিব? আপোনাৰ কাৰণে কালিয়ে বজাৰলৈ গৈ লৈ আহিম। হ'ব বাৰু, এতিয়া সেইবোৰ বাদ দিয়া, মই হাত ভৰিকেইটা ধুই আহোঁগৈ, তুমি চাহ অকণ আছে যদি খাবলৈ দিয়া। বাৰু দিছোঁ। শুনিছে হয়, মই কথা এটা ভাবিছোঁ, আপুনি বা কি কয় আকৌ? কোৱা কি কথা? নহয় মানে, কালি পূজা বুলি মীনা আৰু তাইৰ পৰিয়ালটোক আমাৰ ইয়াতে ভাত এসাঁজ খাবলৈ মাতি দিওঁ নি? মাইনাও যিহেতু বহুত দিন কাৰো লগত খেলা নাই, সিহঁতৰ ল'ৰা ছোৱালীকেইটা আহি খেলাও হ'ব। কথাটো বেয়া হোৱা নাই, পিছে মাতি দিয়া বুজিছা, যিমান যি হওক মানুহে। তাকেইতো, মই ফোন এটা কৰি ৰ'ব। হেল্ল' মীনা, কি কৰি আছ? ভাত খালি নি? শুনচোন, কাইলৈ তহঁতি গোটেই পৰিয়ালটো আমাৰ ঘৰলৈ আহিবি পাছবেলা, ইয়াতে আমি পূজা পাতিম। বাৰু, মই এতিয়া পাকঘৰলৈ যাওঁ। তোমাৰ যদি সহায় কৰিব মন আছে আহি যাবা। আপুনি আহি পালে নেকি? বাইদেৱে ফোন কৰিছিলে, কালি তেওঁলোকৰ পূজালৈ আমাক মাতিছে। হয় নেকি? বৰ ভাল কথা, যাবা তোমালোকে, মোৰ কাম আছে, মই যাব নোৱাৰিম। আৰু বাইদেউক পূজাৰ শুভেচ্ছা যাচিবা। হ'ব বাৰু, আমি তিনিও গৈ আহিম। আৰু এনেকুৱা এটা পৰিয়াল খুব কমেই ওলাব, যোনে আজিৰ যুগতো দুখীয়া মানুহক সহায় কৰে। এৰা, বৰ ভাল মানুহ ঘৰ। ধনী দুখীয়া নাবাচি সকলোৱে যেন তেনেকৈয়ে দিনবোৰ পাৰ কৰে। আৰু আমাৰ এই দুখীয়া দুৰ্গা পূজা খণ্ডটি ইয়াতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব দেই। আৰু আমি আপোনালোকলৈ ভাল ভাল ভিডিঅ' আগবঢ়াই থাকিম। ধন্যবাদ, আজিলৈ আহোঁ।